পূৰ্বজোৰাত মই টিকেট বিচাৰিছিল এইটো নহয় যে গৰ্জনী ফাবা লাগে গৰ্জনে খেলিব লাগে এইটো মোৰ এজেন্ডাত নাছিল কাৰোবাৰ পৰা 5 লাখ কাৰোবাৰ পৰা 10 লাখ টকাটো খুজি লৈছে যাক পাইছে তাক টিকেট দিয়া হৈছে যাক পোৱা নাই তাক টিকেট দিয়া হোৱা নাই নেক্সট স্টেপ আমি আছে আমি ৰিজাইন দি অলপ অপেক্ষা কৰিম কি কৰা হয় কি কৰা নহয় এতিয়ালৈ ডিসিশন লোৱা নাই এনেকা নহয় আপুনি দেখিব ক'ত যোগদান হয় কোনোবা এটা টিমত তো মিলি যাবই লাগিব যেহেতু আমি পলিটিশিয়ান বিটিআৰ বিষয়ে মই ভাবি আছে কিবা এটা আমাৰ বিটিআৰ বাকিৰ কাৰণে যদি কন্ট্ৰিবিউশন দিব পাৰো এই হিচাপে আছো আৰু এইটো দলৰ ক্ষেত্ৰত আমি সদায় সন্মান দিব লাগে এই গতিকে এপিসিসিয়ে আমাৰ কংগ্ৰেছৰ নিয়ম নীতি উলংঘা কৰি পেলাই এপিসিসি neglecting the Congress rules and regulation by violating the complete protocol of Congress responsibility they have given ticket mostly in most of the constituency so these are the main reason that I found that I am no match with them karon ami একে শুদ্ধ মনেৰে কংগ্ৰেছক যোগদান দিছিল আৰু কংগ্ৰেছক সহায় কৰিম বুলিহে মই আহিছিল প্ৰথম দিনা যেদিনা মই ভূপেন বৰা ডাঙৰীয়াক লগ পাইছো এইজনা কৈছে স্যাৰ আই কাম টু হেল্প ইউ তেতিয়া এমএলএ বোৰ খালি কংগ্ৰেছ এৰি যায় এই সময়ত মই সহায় কৰিবলৈ কৈছো এতিয়া মই জয়েন হোৱাৰ লগে লগে গৌৰৱ গগৈ ভূপেন বৰা ডাঙৰীয়াৰ মোক প্ৰথমবাৰে সিনিয়ৰ স্পোক্স পাৰ্সন হিচাপে নিযুক্তি দিলে আৰু সাধাৰণ সম্পাদক হিচাপে নিযুক্তি দিলে ইয়াৰ পাছত পলিটিক্যাল এফেয়াৰ্স কমিটিত মোক মেম্বাৰ ৰাখিলে আৰু ইয়াৰ পাছত বিটিআৰ কংগ্ৰেছ অবজাৰ্ভাৰ কমিটি বনাই পেলাই মোক চেয়াৰম্যানও বনাই দিলে এতিয়া গৌৰৱ গগৈ ডাঙৰীয়া আহাৰ পাছত মোক সিনিয়ৰ স্পোক্স পাৰ্সনৰ পৰা নমিনেট দিলে পিএসসি কমিটিৰ পৰা মোক বাদ দিলে আৰু বিটিআৰ কংগ্ৰেছ কোঅৰ্ডিনেশ্যন কমিটিকে টিকেট ভংগ কৰিলে আৰু এতিয়া বিটিআৰ ইলেকশন বিষয়ে ক্যান্ডিডেট সিলেকশনত গৰ্জনৰ কোনো ৰোলে নাই এতিয়া গৰ্জন নিচিনা মানুহে যি কল কংগ্ৰেছৰ অৱস্থা একেবাৰে প্যাৰালাইজ অৱস্থাত আছে মই আহি পেলাই মোৰ টিমক লৈ পেলাই ইমান কাম কৰিছে লাহে লাহে যি অকল কংগ্ৰেছৰ মাইন্ডছেট আছিল তেখেতসকলে আকৌ কংগ্ৰেছৰ সাহস কৰি আহিল আজি যি কংগ্ৰেছ আছে বিটিআৰ ইটোৱে গৰ্জন আৰু আমাৰ টিমে বনাইছে ইটি আমাক কমপ্লিটলি নেগলেক্ট কৰি পেলাই by ignoring completely in BTR Gorjon Moshari and his team if Gaurav Gogoi is trying to do something this is not acceptable so these are some of the very basic reason right now I think Congress Assam Pradesh Congress Committee is not at all serious about the 6 scheduled council not only in BTR but also in Dima Hasao and Karbi Anglong. পূৰ্বজোৰা কথাটো আমি কমাজি পূৰ্বজোৰাত মই টিকেট বিচাৰিছিল এইটো নহয় যে গৰ্জনী ফাবা লাগে গৰ্জনে খেলিব লাগে এইটো মোৰ এজেন্ডাত নাছিল যেটো মই এজন কংগ্ৰেছ জি আৰু বিটিআৰৰ ফেস হয় এই গতিকে মই এপ্লিকেশনটো দিয়া হৈছিল আৰু এইটোই আশা কৰিছিল যে এপিসিসি যদি কয় গৰ্জন তুমি আমাৰ ফেস আপুনি টিকেট লো খেলা আমি সহায় কৰিব কাৰণ মোৰ লগত পইচা থকা নাই একে মই খেলিব লাগে ইয়াত নাই কিন্তু কি কৰিলে তেখেতসকলে মোক এৰি পেলাই এজন যি অকলে বিপিএফৰ পৰা আহিছে এক মাহ হোৱা নাই তেখেত ডাঙৰীয়াই যি মানে কমপ্লিটলি আনফৰ লেখা পঢ়া স্কুলৰ লগত কোনো সম্বন্ধই নাই মোক বাদি টিকেট দিয়া হল আপুনি সালাখাতেৰ কথাটো কক মোৰ লগৰ কংগ্ৰেছে জয়েন দিছে মোহিনী মোহন বসুমতাৰী ডাঙৰীয়াই তেখেতক বাদ দি জাস্ট 15 দিনৰ আগত কংগ্ৰেছে যোগদান হৈছে তেখেতক টিকেট দিয়া হল আৰু বহুত কথা কবলৈ গলে টিকেট পাবলৈ কাৰণে গৌৰৱ গগৈ ডাঙৰীয়া যি অকলক অবজাৰ্ভাৰ হিচাপে নিযুক্তি দিছে এমএলএ অবজাৰ্ভাৰ হিচাপে নিযুক্তি দি তেখেতসকলে সবৰ পৰাই কাৰোবাৰ পৰা 5 লাখ কাৰোবাৰ পৰা 10 লাখ টকাটো খুজি লৈছে যাক পাইছে তাক টিকেট দিয়া হৈছে যাক পোৱা নাই তাক টিকেট দিয়া হোৱা নাই এইটোই যদি আজিৰ তাৰিখত বিটিআৰ কংগ্ৰেছত এনেকুৱা মানে ডিজাইনত যদি টিকেট দিয়া হয় ইয়াত গৰ্জন মছাৰি নাই
এই গতিকে মই খুব দুখ পাইছে আৰু এটা কথা কংগ্ৰেছৰ ভৱিষ্যতৰ কাৰণে মই ক'বলৈ বিচাৰিছে আজি কংগ্ৰেছে যিমান অসমত 6 শিডিউল কাউন্সিলবোৰ আছে বড়োলেণ্ড 6 শিডিউল কাউন্সিল ডিমা হাছাও কাৰ্বি আংলং ৰাভা হাছাও একক তেখেতসকলে ইগনৰ কৰি আহিছে আপুনি চাওক পূৰ্বতে এই গোটেই 6 শিডিউল কাউন্সিলত কংগ্ৰেছে চৰকাৰ বনাইছে কংগ্ৰেছৰ হাতত আছে কিন্তু যেতিয়া বিজেপি সোমাইছে তেখেতসকলে বেকফুটৰ পৰাহে বেকডৰৰ পৰাহে সোমাইছে আজি বিজেপিয়ে সবতে চৰকাৰ বনাই আছে তেখেত যদি পাৰে আমি কিয় নোৱাৰে এই গতিকে in today's time Assam Pradesh Congress Committee is completely ignoring the 6 Schedule Council আৰু হেতুই যদি হয় আজি তাৰিখত আমি কংগ্ৰেছ হৈ থকা কিবা কাৰণ থাকিব না এই কাৰণে মই ৰিজাইনটো দিয়া হৈছে